শুনা শুনা আহা আকৌ কি কৰি আছা তুমি মহানদী ওচৰত আছিলো বাবা আহা আহা বহাই আমি এতিয়া এই ডিভিজনৰ অংক 5টা কৰি লম তাৰপিছত মায়ে বনোৱা ৰুটি ঘুগুনি খাম ৰুটি ঘুগুনি খাইতো তুমি ভালেই পোৱা হয় নহয় এতিয়া আমি অংককেইটা কৰি লওঁ হ'বনে হ'ব বাৰু মই কিন্তু ৰুটিৰ লগত কেঁচা পিঁয়াজো খাম নেটত পাইছো কেঁচা পিঁয়াজ হেনো কৰোণাৰ প্ৰতিৰোধক খাবা বাৰু আগধৰি আমি অংককেইটা কৰি লওঁ অংক মাষ্টৰ যিয়ে কয় অংকলে ভয় কৰিলে নহ'ব আকৌ ভয় কৰা নেকি অংকলৈ নাই নকৰো মেথছটো মই ভালেই পাওঁ ছ'চিয়েল চায়েন্সটোহে বেয়া পাওঁ বৰ মুখস্থ কৰিব লাগে বাবা বাৰু আমি ছ'চিয়েল চায়েন্সৰ কথা পিছত পাতিম এতিয়া তুমি এই অংকটো আৰম্ভ কৰা পেচাবটো ইমান দেৰি হুঁচৰি দিয়া নাই যে আধা ঘণ্টাতকৈ বেছি হৈ গ'ল কি হ'ব এতিয়া সেইদিনাখন মাহঁতে হয় যদি হৰা শুনিছানে তুমি আহাচোন বাবা প্ৰথমটো কৰি হৈছে চাই দিয়াচোন ঠিকে আছে বাৰু ৰিমাইণ্ডাৰটো এনচাৰ লিখি দিছানে ঠিক আছে ভেৰি গুড হৰা ডাঙৰ কথা হ'ল নহয় ডাঙৰ কথা হ'ল সিদিনা যে মাৰ ঘৰ ঘটনাটো কৰিছিলে আকৌ ঘটিব এতিয়া কিবা এটা কোৱাচোন কি হ'ব এতিয়া বাৰু মা কি হ'ল ইমান উধাটো খাই আহিছে যে কথাটো কোৱা সেয়া যিয়েই নহওক কৰোণা ভাইৰাছতকৈ এতিয়া ডাঙৰ কথা আৰু একোৱেই নাই তুমি কথাটো ক'লেহে তাক সৰু কৰিব পাৰিম হেৰা ধেমালি কথা নহয় গম পাইছা নাই ঘুগুনিৰ কাৰণে যে কুকাৰত মটৰখিনি উঠাই থৈ আহিছিলো এতিয়া আধা ঘণ্টা পাৰ হৈ গ'ল এতিয়ালৈকে হুইচেল দিয়া নাই কি হ'ব এতিয়া হুইচেল মাৰিবলৈতো আধা ঘণ্টাতকৈ বেছি সময় নালাগে তাতে তুমি সোনকালে হওক বুলি গৰম পানীও দিছিলা চাগে 3 বছৰ আগতে বিশ্বকৰ্মা পূজাৰ দিনা মায়ে মটৰ সিজাওঁতে কুকাৰটো যে ব্লাষ্ট কৰিছিলে পাহৰিলা নি মা সিদিনা প্ৰথমটিহে পাইছিলে আকৌ সেয়া কিবা এটা কৰা সময় গৈ আছে গম পাইছা নাই মা চিলিণ্ডাৰত গেছেই শেষ হ'ল কিজানি হেই ক'ত এতিয়া চিলিণ্ডাৰ শেষ হ'ব পৰহি নতুন চিলিণ্ডাৰ লগাইছোহে সেয়া ভালদৰে মনত পেলোৱাচোন গেছটো কিজানি তুমি নজ্বলালাই 10 ৰুমত লাইটাৰ মাৰি গেছ জ্বলোৱা মনত আছে মোৰ সেয়া তুমি হ'লে দেৰি কৰি আছা দেই কিবা এটা ঘটিব এতিয়া সেই এনেই চিন্তা কৰি আছে এই আঁতৰৰ পৰা এবাৰ চাই আহা আকৌ কিনো হৈছে কেলে বান্দৰৰ বাবে ওলাই আহিলে পাকঘৰ দৰ্জাখন বন্ধ কৰি থৈ আহিব নালাগে জানো সেইটো হয় অৱশ্যে সেয়া দৰ্জাখন খুলি তুমি এপাক চাই আহিব নোৱাৰিবানে সেয়া এই অকণমানজনী ডাঙৰ কৰিবলগীয়া আছে তুমিনো মোক পঠিয়াব লাগে নে দৰ্জাখন খুলি যদি পাকঘৰলৈ সোমাই যাওঁতে কুকাৰটোৰ ওচৰত পাওঁতে যদি ব্লাষ্ট হৈ যায় কি হ'ব বাৰু হে ভগৱান এৰা তুমি যাব নোৱাৰা অকণমানিজনীৰ কাৰণে কলাকটো পঠিয়াবই নোৱাৰি তাইনো বয়স হৈছে কিমান তাৰমানে ময়ে যাব লাগিব যাওঁ আৰু দেৰি নকৰোঁ বাবা তুমিও নাযাবা মোৰ বৰ ভয় লাগিছে ৰ'বাচোন সমস্যাটোতো সমাধান হ'ব লাগিব সেয়া এই অকণমানিক বাহিৰৰ ৱাকাৰখনতে থৈ আহি যোৱা মোৰ বুকুখন দেখোন ধপ ধপাইছে মই ভয় কৰিছোঁ নেকি বাৰু সেয়া নাযাওঁ এতিয়া ব্লাষ্টলৈ হওক যি হয় হওক আৰু আকৌ যদি গেছৰ পাইপ ফাটি চিলিণ্ডাৰটো ব্লাষ্ট হৈ যায় সেইটো ভয়ংকৰ কথা হ'ব সেয়া কথাটো বেছি ভয়ংকৰ ফালে গতি কৰিছে নেকি বাৰু হেৰা সময় গৈ আছে কিন্তু মোৰ বহুত ভয় লাগিছে যাওঁ তেতিয়াহ'লে নে যাওঁ
এই LIC পলিচি কেইখন ক'ত আছে গম পোৱা নহয়? এই বিচনা ওচৰৰ যে টাংটো, সেই টাংটোৰ ক'লা বেগটোতে আছে। আৰু মাটি কাগজ পত্ৰবিলাকো সেই ক'লা বেগটোৰ কোনোবা এটা খাপতে আছে। আৰু তুমি একো ক'ব নালাগে, সোনকালে কিবা এটা কৰা হা। মোৰ কিন্তু আমাৰ এতিয়া সেই প্ৰেছাৰ কুকাৰ যেন লাগি থকা নাই আৰু কিবা টাইম বম যেনহে লাগিছে। কেতিয়া ব্লাষ্ট হ'ব একো ঠিক নাই, তথাপিতো যাওঁ আৰু। একো দেখোন খাই শব্দই নাই। কেতিয়া ব্লাষ্ট হয় ঠিক নাই, ব্লাষ্ট হোৱাটো খাটাং। ৰামক নামাতো, মানুহে টানত পৰিলেহে ৰাম বোলা বুলি কয়। কৃষ্ণকে মাতো আৰু, কৃষ্ণ বচাবা আৰু। কি হলনো মানে? গেছ জ্বলিয়ে থকা নাই। ষ্ট'ভৰ চুইচটো অন আছে অৱশ্যে। চিলিণ্ডাৰৰ ৰেগুলেটৰৰ চুইচ অন নকৰিলাই। মইতো ষ্টভটো জ্বলাই থৈ যোৱা মনত আছে। মোৰ কথাটো বুজিবলৈ আৰু বাকী নাই, মই বুজি পাই গলো। সেই কেতিয়াবা ষ্ট'ভৰ চুইচটো যদি আগ-ধৰি অফ কৰি চিলিণ্ডাৰৰ চুইচটো পিছত অফ কৰা, তেতিয়া সেই গেছ পাইপডালত অলপমান গেছ ৰৈ যায়। আকৌ যদি তুমি সেই চিলিণ্ডাৰ চুইচটো অন নকৰাকৈ গেছৰ ষ্ট'ভটো জ্বলোৱা, তেতিয়া সেই ৰৈ যোৱা গেছখিনি আকৌ জ্বলিবও পাৰে। আৰু তুমি চাগে কাম কৰি থাকোঁতে তোমাৰ ফেচবুকৰ সেই বিশেষ গ্ৰুপটো জোনাকত বৰষুণ উপন্যাসখন পঢ়ি আছিলা। তোমাৰ মনোযোগ কৰবাত। এনেকে তুমি ফেচবুকত বা মোবাইলত নিমগ্ন হলে এনেকুৱা টাইম বম কেতিয়াবা ব্লাষ্ট হ'ব। আজি এপাক ৰাম ঠগন দিম বাপ। প্ৰথমে বেয়া বেয়িকৈ খেলি 10,000 দুটা গেম হাৰি ললো। এতিয়া 50,000 বিট লগাই দিছো। এইবাৰ ভালকৈ খেলি 25,000 কইন্স গোটাই লম বাপ থেকে ৰ। বাবা, মোক পায়খানা কৰিব লাগিছে। কি কথা? কৰি ল। নহয় বাবা, মোক বৰ জোৰকৈ পায়খানা কৰিব লাগিছে। জোৰকৈ কৰ। এই বাবা, হা? মোক পায়খানা কৰিব লাগিছে। এতিয়া ৰাতি হ'ল নহয়, স্কুলৰ দৰ্জাখন খুলি দিলেহে হ'ব। দৰ্জাখন খুলি দি লাইট কেইটা জ্বলাই দিলে মই অকলে যাব পাৰিম, তুমি নগলেও হ'ব। লোকক কমিম বুলি ভাবোতে নিজৰে কইন্স কেইটা গ'ল বাপ থেকে। তোৰ এই ৰাতি ৰাতি গুৱাহাটীলৈ যোৱা অভ্যাসটো নগ'ল আৰু। দিনতনো কি হয়, ট্ৰেফিক জাম হয় নেকি? উপায় নাই আৰু, বল বল বল। অকমানি অকমান নচুৱাই ল। আমি এতিয়া নাচিব লাগিব দেই। নাচিবানে? শুনা ক'ত গ'ল? শুনা সেই পায়খানা কৰিব লাগিছে ন? এই
নাছিলে ক'বলৈ নাছিলে মজা ধুনীয়া আছে অঁ ধুনীয়া ধুনীয়া ধুনীয়াকে নাচিছে বঢ়িয়া আমাৰ ছোৱালী এনেকে নাচে মই আহিছো নাচা আমাৰ অসমীয়া এনেকে নাচে বঢ়িয়া ধুনীয়া আছে নাচা শুনা তুমি ইমান ভয় খাই আছা যে কি হ'ল হে যদি তই ফোপা জোপা আহিছ যে আৰু ইমান চিঞৰ বাখৰ কৰি আহিছ যে কি হৈছে বাবা ভূত ওলাইছে ভূত বাথৰুমত ভূতে চিঞৰা মই নিজ কাণে শুনিছো বাথৰুমত কাপোৰ সলাই লেট্ৰিনলৈ সোমাওঁতেনে ভূতে চিঞৰিছিলে পায়খানা কৰিলা নে নাই পিছে বাবা নকৰিলো নাই আমাৰ ঘৰত পায়খানা ওলাই আহে আমাৰ এই আকৌ পায়খানা সোমাই গ'ল ধেমালি কথা নহয় দেই সেইদিনাখন পিছফালে ৰাতি মই বাচন ধুই থাকোঁতে পিছফালৰ বাৰীখনৰ পৰা অদ্ভুত শব্দ এটা আহিছে নহয় মই তুমি হাঁহিবা বুলিহে নকলো হেৰা মই মংগল গ্ৰহত মাটি কিনাৰ কথা চিন্তা কৰি আছো আৰু তোমালোকে ভূত আত্মা এইবোৰ আনি পেলাই মূৰত সোমোৱাই লৈছা হেৰ এইবিলাক আন একো নহয় এইবোৰ হৈছে সেই নিশাচৰ চৰাই চিঞৰ মোৰ কিন্তু বৰ ভয় লাগিছে দেই তুমি যদি ভয় নকৰা চাই আহংগৈ যোৱা পিছে তুমিও যাব নালাগে ভূতে বা তোমাক কি কৰে এই বাদ দে এইবোৰ ভূত চুত একো নাই বুজিছেনে হৌৰা তাই ইমানকে কৈছে যেতিয়া সন্দেহটো মাৰি অহাটো ভাল সন্দেহ মোৰ নাই তথাপিতো তোমালোকৰ সন্দেহটোকে মাৰি আহোঁ দেই কাৰেণ্টটো গ'ল দেখোন মা মোৰ ভয় লাগিছে একো নহয় হা মোৰ ওচৰলৈ আহাচোন হা এই ভণ্টিক ধৰা ভণ্টি ক'ৰবাত উজুতি খাব চাবা দেই ধৰাচোন ভয় নকৰিবা হে এই ইনভাৰ্টাৰটো কি হ'ল এই আজি দিনটো কাৰেণ্ট নাই ইনভাৰ্টাৰটো বেকআপ কমি গৈছে যে চাৰ্জে নাই এতিয়া ঠিক আছে তোমালোক য'তে আছা ত'তে থাকা অকণমানিক চাবা দেই মই মোবাইলত লগাম মই ভয় নাখাবা মই তোমালোকক টেষ্টহে কৰিছিলো শুনা তুমি মংগলৰ পোহৰত অকণমানিক লৈ অকণমান দেৰি থাকিব পাৰিবানে পাৰিম ঠিক আছে মায়ে মই পিছফালৰ পৰা আহোঁ ৰ'বা মোবাইল টৰ্চটো আকৌ জ্বলাই ল'ব লাগিব নহয় সেয়া আহা একেবাৰে দুঘোৰ আন্ধাৰ হেৰা কিবা এটা চিঞৰ শুনা যেন লাগিছে দেখোন তুমি শুনিছানে বাৰু কিহৰ চিঞৰ এইটো সেয়া অদ্ভুত চিঞৰ দেখোন মোৰ কিবা ভয়হে লাগিছে দেই তুমিও যাব নালাগে নহ'লে এই ভয় নকৰিবা ৰ'বা মই আছো নহয় কিহৰ ভয় সেয়া চিঞৰটো কিবা অদ্ভুত যেন লাগিছে দেখোন মোৰ ভয় লগা নাই তথাপিতো বুঢ়াসকলে কয় এই লোৱা আৰু জুইলে বোলে ভূতে হেনো ভয় কৰে এই দীঘল দাখন আনাচোন ৰ'বা তেতিয়াহ'লে দেই মই দীঘল দাখন লৈ আহোঁ মই সেইখনকে লৈ যাওঁ দিয়া মই এখন দাখন লৈছোঁ চাবা কিন্তু দেই সাৱধান ঠিক আছে ভয়হে লাগে মই আহিছোঁ
হাই শাক মৰলীয়া ছোৱালী কাৰোবাৰ দেখিছে কাৰেণ্টটো আহিলে কি হৈছিলে সেয়া বাচল কৰি ছোৱালী সেই বাথৰুমলৈ মোবাইল লৈ আহিছিলে আৰু ইউটিউবত কিবা ভিডিঅ' অন কৰি থৈছে ঘৰত ভিডিঅ' ওলাই আছে ব'লাচোন তাই কোনোকে লেট্ৰিন কৰিবলৈ মোবাইলটো লৈ গৈছিলা শুনা তুমি বাথৰুমলৈ মোবাইল লৈ গৈছিলা গৈছিলো তো কি হ'ল সেই মোবাইলত ইউটিউবৰ ভিডিঅ' অন হৈ থাকিলে আচলবোৰ সেইটোৱেই মইতো কাৰ্টুনহে চাই আছিলো আৰু বাথৰুমত মই মোবাইলটো অফ কৰিছিলো তো আৰু সেই মোবাইলটো অফ কৰোঁতে কেনেবাকৈ চাগে ঘছ ভিডিঅ'ত হাতটো পৰি গ'ল কি কৰিবা আৰু আজিৰ ভূত মোবাইলৰ ভূত বাই বাই হ'ব আৰু দিয়া উপায় নাই মোবাইল ফোনৰ অত্যাধিক ব্যৱহাৰে কেনেধৰণৰ পৰিস্থিতি সৃষ্টি কৰিব পাৰে আপোনালোক সকলোৱে দেখিলে মোবাইল ফোনৰ অত্যাধিক ব্যৱহাৰ আমাৰ সকলোৰে বাবে বেয়া গতিকে মোবাইল ফোনৰ অত্যাধিক ব্যৱহাৰ আপোনালোকেও নকৰিব